বন্ধুসকল কি খবৰ চাওক ফ্লিপকাৰ্টত মানে অৰ্ডাৰ দিছিলোঁ কাপোৰযোৰ আহি গ'ল যোৰ হ'ল মাৰ কাপোৰ চ' সকলোকে কাপোৰ দিলোঁৱেই ত' মাক দিব পৰা নাছিলোঁ ত' সেইকাৰণে অৰ্ডাৰ কৰিলোঁ অৰ্ডাৰ কৰাত অনলাইন ফ্লিপকাৰ্ট চাওক লিখা আছে চ' আহি পালে এতিয়া মানে কি খুলি কেনে আপোনালোকক দেখাম কাপোৰ কেনেকুৱা হয় কমেণ্ট কৰি জনাব চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল এতিয়া আমি এইটো মাহ ভাগৰ কাপোৰ এতিয়া আনবক্সিং কৰিম আপোনালোকে চাই থাকক কাপোৰযোৰ কেনেকুৱা হয় ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট পুৰা জলদি দি দিব আৰু মোৰ মানুহজনী একদম আনবক্সিং কৰিছে আৰু দেই চাওক এইযোৰ কাপোৰযোৰ চ' চাওঁ প্ৰাইচটো কিমান প্ৰাইচটো চাই লওক প্ৰাইচটো ধৰিবই নোৱাৰি ইয়াতে লিখা নাথাকে ইয়াতে প্ৰাইচটো আছে কিমান আছিলে 454 টকা হয় চ' প্ৰাইচটো ভালকৈ ধৰিব ইয়াতে লিখা আছে এইযোৰ হ'ল মাহ ভাগৰ কাপোৰ বিহুৰ কাৰণে মাক দিলোঁ এইযোৰ কাপোৰ চ' পইচাও নাছিলে ইমান তো যিখিনি মানে সকলোকে দিয়া হ'ল বাবাকো দিয়া হ'ল মইনাকো দিয়া হ'ল আৰু মাক দিবৰ কাৰণে আছিলে সেইকাৰণে ভাবিলোঁ মাকো এযোৰ কাপোৰ দি দিওঁ বহাগ বিহুৰ কাৰণে তো কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চাওক মোৰ মানুহজনীয়ে পিন্ধি আছে চাওক না চ' বন্ধুসকল কাপোৰযোৰ আপোনালোকে দেখিছে কেনেকুৱা লাগিছে ক'ব কাপোৰযোৰ কি এক্সট্ৰা নাই নেকি বাৰু কাটিব লাগিব ন চ' চাওক কাটিব লাগিব বোলে মই ইমান এটা নাজানো চ' মাক এতিয়া দেখাম মায়ে পচন্দ কৰে নে নকৰে নাজানো তো একবাৰ দেখাইছিলোঁ মায়ে কৈছে পচন্দ লাগিছে বুলি এতিয়া আৰু এবাৰ দেখাম তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক পিছত কাটিবি দে ফুলকেইটা চাই লওক কাপোৰযোৰ বোলে পচন্দ লাগিছে আৰু লগতে কাপোৰযোৰ চিলাব দিব লাগিব খুব ধুনীয়াকৈ থেংক ইউ ফ্লিপকাৰ্ট খুব ধুনীয়া কাপোৰ দিছে নেক্সট আকৌ শ্বপিং কৰিম যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টাটা বাই বাই হেপী ৰঙালী বিহু